আমাৰ ভাৰতবৰ্ষত গোটেই অল অভাৰ ইণ্ডিয়াতে প্ৰডাক্ট বেছ যিবিলাক বিজনেছ আছে, নেটৱৰ্কিং মাৰ্কেট আছে, আপোনাৰ তাৰপিছত যিবিলাক আপোনাৰ চেইন ছিষ্টেম বিজনেছ আছে, তেনেকুৱা বিজনেছ আমাৰ ভাৰতবৰ্ষত বহুতো চলি আছে আৰু বহুতো মানুহে তেনেকুৱা বিজনেছ কৰি আছে। কিন্তু বৰ্তমান এই কেইদিনমান হৈছে, কেইমাহমান হৈছে আমাৰ ভাৰতবৰ্ষত এটা বিজনেছ লঞ্চ হৈছে। বিজনেছটো আপোনাৰ প্ৰডাক্ট বেছ বিজনেছেই হয়, কিন্তু লগতে বেলেগ কোনো বিজনেছত চেলাৰী ছিষ্টেম নাই। কিন্তু এইটো বিজনেছে নতুনকৈ এটা অফাৰ কৰিছে যে বিজনেছটোৰ লগত আপোনাৰ চেলাৰী থাকিব, যিটো অন্য বিজনেছত এই সুবিধাটো নাই। তেন্তে এই ভিডিঅ'টোত এই বিজনেছটোৰ বিষয়ে, বিজনেছটো কেনেকুৱা, কি কৰিব লাগে, এই বিষয়ে অলপ আলোচনা কৰিম। তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তেন্তে বন্ধুসকল, বিজনেছৰ নামটো কোৱাৰ আগতে মই এবাৰ কৈছোঁ যে এনেকুৱা বহুত বিজনেছ আমি পাইছোঁ, যিবিলাক কিছুমান মানুহে এইবিলাক বিজনেছত মানে ছাকচেছ হৈছে আৰু কিছুমানে ছাকচেছ হ'ব পৰা নাই। বহুতৰ টকা এইবিলাকত মানে কি হৈছে, নষ্ট হৈ গৈছে, বহুত টকা নষ্ট হৈ গৈছে। তেনেকুৱা ধৰি লওক কিছুমান বিজনেছ আছে, মই নাম নকওঁ, কিন্তু আপোনালোকে জানে, কাৰণ আজিকালি বহুতো মানুহ এইবিলাক বিজনেছৰ লগত জড়িত হৈ আছে। প্ৰত্যেক মানুহবোৰেই কিছুমান এনেকুৱা বিজনেছৰ লগত জড়িত হৈ আছে। তেন্তে এই বিজনেছটোৰ বিষয়ে মই অলপ কৈ আছোঁ। এই বিজনেছটোৰ নাম হ'ল লেটছ গ্ৰ'। আপোনালোকে নিশ্চয় শুনিছে লেটছ গ্ৰ'। তো এই বিজনেছটো কেনেকুৱা কৰিব লাগে, এই ভিডিঅ'টোত মই আপোনালোকক অলপ কৈ দিছোঁ। বিজনেছটো একেবাৰে চিম্পলভাৱে আছে। আমি যিবিলাক বাকী বিজনেছ কৰোঁ, সেইবিলাকত কি হয়, দুটা ছাইড থাকে। যিবিলাক চেইন ছিষ্টেম বিজনেছ আছে, লেফ্ট আৰু ৰাইট দুটা ছাইড থাকে। দুই ছাইডে মানুহ ভৰাব লাগে, ডাউনলাইন দিব লাগে। আমি জানোৱেই এইবিলাক, আপোনালোকে জানে। তো ডাউনলাইন দি গৈ থাকিলে কি হয়, নিজৰ ইনকামটো আহি থাকে। ডাউনলাইন দুইফালে দিব লাগে, লেফ্ট আৰু ৰাইট দুটা ছাইডত দিব লাগে। দুইফালে যদি সমানকৈ আপোনাৰ ডাউনলাইন মানুহ যদি আপুনি জইনিং কৰাই গৈ আছে, তেনেহ'লে আপুনি সমানভাৱে সমান্তৰালকৈ আপোনাৰ ইনকামটো পাই থাকিব। কিন্তু কোনোফালে অলপ কি হয়, যদি কমি গৈছে মানুহ, ডাউনলাইন কমি গৈছে, তেতিয়াহ'লে আপোনাৰ ইনকামটো কি হয়, ৰখি যায়। কিন্তু এই বিজনেছত তেনেকুৱা লেফ্ট আৰু ৰাইট দুটা ছাইড নাই, অকল ওৱান ছাইড আছে। ইয়াত আপোনাৰ তলত ডাউনলাইন কেৱল 5জনেই দিব লাগে। 5জন দিব, সেই 5জন মানুহে আকৌ পাঁচটা মানুহ দিব। এনেকুৱা আপোনাৰ 25জন হ'ল, এনেকুৱা আৰু সেই 25জনে পাঁচটা কৰি দিব। এনেকুৱা আপোনাৰ ডাউনলাইনটো কি হ'ব, লাহে লাহে বাঢ়ি গৈ থাকিব। এনেকুৱা বাঢ়ি যোৱাৰ পাছত কিছুমান লেভেল আছে, সেই লেভেলবিলাক যেতিয়া আপুনি ক্ৰছ কৰিব, লেভেলবিলাক ক্ৰছ কৰাৰ পাছত আপোনাৰ কিছুমান এককালীন কিবা এটা পইচা পাব, টকা পাব। তাৰপিছত আৰু এনেকুৱা লেভেল আছে, সেইবিলাক ক্ৰছ কৰিব আপোনাৰ মোবাইল আছে, বাইক আছে, এনেকুৱা কিবা মানে বিজনেছৰ অথৰিটিৰ ফালৰ পৰা আপোনাক কিবা এটা গিফ্ট কৰা হ'ব। তাৰপিছত এনেকুৱা আৰু লেভেল যদি আপোনাৰ অলপ বাঢ়ি গৈ আছে, তেতিয়া কি হ'ব, আপোনাৰ ইয়াত দৰমহা ষ্টাৰ্ট হ'ব। এনেকুৱা বিজনেছ আগতে মই শুনা নাই। গতিকে আপোনালোকে যদি ভাল পায় বিজনেছটো, তেনেহ'লে বিজনেছটো আপোনালোকে জইন কৰিব পাৰে। কিন্তু জইন কৰাৰ আগতে আপোনালোকে সদায় এটা কথা মনত ৰাখিব, আপুনি এজন ভাল লিডাৰ চইচ কৰিব। তেনেকুৱা বহুত মানুহ থাকে, বিজনেছ, এনেকুৱা বিজনেছ আছে, তেনেকুৱা বিজনেছ আছে, মই কৰি আছোঁ, মোৰ তলত জইন কৰি লওক, তেনেকুৱা কথা নুশুনিব আপোনালোকে। প্ৰথমতে চাই ল'ব আপোনাৰ লিডাৰজন কেনেকুৱা। ভাল লিডাৰ চইচ কৰিব, আপোনাক ভাল গাইড কৰিব। ভাল গাইড কৰিলে আপুনিও বিজনেছটোত ভালকৈ আগুৱাই যাব পাৰিব। লগতে আপোনাৰ যিবিলাক ডাউনলাইন থাকিব, সিহঁতকো আপুনি হেল্প কৰিব পাৰিব। তো তেনেকৈ কিছুমান প্ৰডাক্ট ইয়াত আছে। মাহেকত আপুনি বজাৰ কৰিব লাগিব। এই যিটো বিজনেছ আপুনি জইন কৰিব, মাহেকত আপুনি 1000 মিনিমাম 1000 টকাৰ আপুনি বজাৰ কৰিব লাগিব। আপুনি যি বজাৰ কৰিব, তাৰ পৰা কিবা এটা পাৰ্চেণ্টেজ আপোনাক আপোনাৰ যিটো বেংক একাউণ্ট আছে তাত পইচাটো দি দিয়া হয়। তাৰপিছত আপুনি এনেকুৱা ডাউনলাইন যিবিলাক আছে, আপোনাৰ ডাউনলাইন যিবিলাক হ'ব, সিহঁতেও এনেকুৱা বজাৰ কৰিব। সিহঁতে বজাৰ কৰিব, তেহে আপোনাৰ ইয়াত প্ৰফিট হ'ব। গতিকে আপোনালোকে যদি বিজনেছটো ভাল পায়, তেনেহ'লে ভাল লিডাৰ চইচ কৰিব আৰু আগে পিছে ভালকৈ ভাবি ল'ব। যদি আপোনাৰ ভাল লাগে, তেনেহ'লে বিজনেছটো জইন কৰিব। কোনোবাই ক'লে শুনা মাত্ৰে আপোনালোকে একো চিন্তা নকৰাকৈ পটককৈ কিবা বস্তু এটা জইন কৰি নল'ব, কাৰণ পিছত গৈ নিজৰে অসুবিধা হ'ব পাৰে। গতিকে ভিডিঅ'টো ইমানেই ক'লোঁ, আৰু যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব
আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমানে ক'লোঁ, তেন্তে বেলেগ এটা ভিডিঅ'ত লগ পাম। আৰু যদি কিবা সুধিব লগা থাকে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি মোক সুধিব পাৰে।